हेलो गाइस नमस्कार आज आपलोक मोर अन्य एटा भिडिओ स्वागतम जानाइছো आज आमार कलेजत बिहु उद्यापन करिब रंगाली बिहु उद्यापन करिब हेकाने आमी सबे मुगार हाजत उलाइছো आरो देखाम आपलोকক चाइ থাকিব ब्लॉग ब्लॉग पेंगुइन्स ब्लॉग धुनिया লাগিছে न कलेजर परिवेशটো हे आमार कलेज आमी आही पालुही हेलो आज पूरा नाचिम आरो आमी न या लास्ट ओय सुम्पी नाचिबि ने এইফালে পিছফালে গাল মান আছে এই বক্তৃতা অনুষ্ঠানত বক্তব্য প্ৰদানৰ কাৰণে আমি আমন্ত্ৰণ জনাই দিছো বিশিষ্ট চিন্তাবিদ অসমৰ প্ৰায়সমূহ বাতৰি কাকতে চিন্তাশীল লেখনিৰে অসমৰ বিদ্যুৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰা ভূতত্ত্ববিদ ডক্টৰ বিজয় কৃষ্ণ চেতিয়া ডাঙৰীয়া তেখেতে আমাৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেখেতে উপস্থিত জ্যোতি বাইদেউ কমলাজী ইয়াৰ পাছত আমি অঞ্চল আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজি বক্তৃতা অনুষ্ঠানৰ নিৰ্দিষ্ট বিষয়ত বক্তব্য প্ৰদান কৰিবৰ কাৰণে আমন্ত্ৰণ কৰা ভাতৃপ্ৰতিম ডক্টৰ বিজয় কৃষ্ণ চেতিয়া ডাঙৰীয়া তেখেতক মঞ্চলৈ আনিবৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী শিক্ষক সমন্বিতে আজি অনুষ্ঠিত কৰিবলগীয়া দুইটা অনুষ্ঠানৰ আৰম্ভণিত আমাৰ মাজত উপস্থিত থকা প্ৰথমটো অনুষ্ঠানৰ মুখ্য বক্তা অসমৰ সাহিত্য জগতৰ এটা চিনাকি নাম বিশিষ্ট চিন্তাবিদ অসমৰ বাতৰি কাকতসমূহৰ পৃষ্ঠা দখল কৰি অসমীয়াৰ অন্তৰ চুই যাবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ ডিমৌৰ উদীয়মান যুৱক ডক্টৰ বিজয় কৃষ্ণ চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা মৰাণৰ জ্যেষ্ঠ সাংবাদিক পাছা বৰা ডাঙৰীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ লুহি বৰুৱা ডাঙৰীয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু আজি এটা নতুন ৰূপত দেখিবলৈ পোৱা মোৰ সন্মুখত ৰৈ থকা বিশেষকৈ মহিলা শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰীসকল সন্মুখত আজি অকণমান মোৰ ছাত্ৰীসকলক চাই সুন্দৰ ৰূপ এটা দেখা যেন লাগিছে সদায় ইউনিফৰ্মৰ মাজত দেখোঁ আজি সকলোৱে এটা সুন্দৰ ৰূপত আহিছে আমি আশা কৰিম আজিৰ দিনটো আমাৰ কাৰণে তেনেকুৱা এটা সুন্দৰ পৰিৱেশ লাভ কৰিবলৈ আমি সক্ষম হ'ম দুটা অনুষ্ঠান ৰাখিছোঁ আগতীয়াকৈ আমাৰ কেইদিনৰ আগত পৰীক্ষাৰ অনুষ্ঠানবিলাক সামৰি হৈছে অহাকালিৰ পৰা পুনৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰীসকলৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকল আজি অনুষ্ঠানটো উপভোগৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল খুব কম সময়ৰ ভিতৰতে আমি অনুষ্ঠানটো দুদিনৰ ভিতৰতে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে অসমৰ কাৰণে এটা চিনাকি নাম ডক্টৰ বিজয় কৃষ্ণ চেতিয়াদেৱক আমি হঠাতে আমাৰ মাজত বিপদ বা আশংকা এই সম্পৰ্কত বক্তব্য প্ৰদান কৰিবৰ কাৰণে আমি যিগৰাকী অতিথিক আমন্ত্ৰণ জনাইছোঁ তেখেতক আমি আমন্ত্ৰণ জনাম এইখিনিতে আপোনালোকক এটি কথা অৱগত কৰিব বিচাৰিছোঁ যে আজি সঁচাকৈ প্ৰেক্ষাগৃহ একেবাৰে ৰাঙলী হৈ পৰিছে ছাত্ৰীসকলৰ সুন্দৰ সাজেৰে প্ৰেক্ষাগৃহত এটা বিহুৰ পৰিৱেশৰ সৃষ্টি কৰিছে ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ এইখিনিতে জনাইছোঁ যে ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব নীল গোহাঁই ছাৰে দুটা ঢোল লৈ আহিছে গোহাঁই ছাৰে ঢোল বজাব আমাৰ বাইদেউসকলে নাচিব শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা হুঁচৰি হ'ব এই গোটেইবোৰ এটা মানে ৰেঙনি মই দি দিছোঁ আৰু বাকী কি হ'ব নিজে আপোনাৰ আপুনি চিন্তা কৰি ল'লেই হ'ব এতিয়া আমি মূল অনুষ্ঠান মানে চাহ কফি আৰু ৰ'ব এই তিনিটাৰ ওপৰত ঘৰুৱা উৎপাদনটো নিৰ্ভৰ কৰিছে এই বহুত দিনলৈকে যেতিয়া তেওঁলোকে এই ব্যৱস্থাটো তেওঁলোকে যেতিয়া স্বাধীনতা পালে স্বাধীনতা পোৱাৰ পিছতো তেওঁলোকৰ যি বৈদেশিক পুঁজি তেওঁলোকৰ ওপৰত ধুনীয়া পৰিৱেশ চাহ হয় হয় বিহু বিহু লাগিছে
যেতিয়া সৰু আছিলোঁ বহাগ মাহটো গোটেই মাহটো বিহু গাই থাকোঁ বিহু গাই গাই যেতিয়া ৰাতিপুৱা বৰ হয় তেতিয়া কেইটামান আমি ল'ৰা থাকোঁগৈ বাকীবোৰ চব গুচি যায় আৰু তেতিয়া ইমান চেৰচেৰীয়া পৰি যায় বুলি কয় চেৰচেৰীয়া পোৱা বুলি কয় একেবাৰে ঠাণ্ডা মুণ্ডাৰ যেনে তেনে পাৰ কৰে ঠিক তেনেকুৱা বিহু লাগিছে মোৰ ইমানবোৰ ছোৱালী আছে ইমান ধুনীয়া ধুনীয়াকৈ নাচনীৰ ড্ৰেছ পিন্ধি আহিছে ইয়াত বিহু গাই আছে তোমালোকে মাত এষাৰ মতা নাই গান এটা গোৱা নাই চাপৰি এটা বজোৱা নাই ইমান লাহে লাহে তোমালোকৰ কোনটো উৎসাহত তোমালোকৰ সন্মুখত বহি থকা বাইদেউসকলে নাচিবলৈ উৎসাহ পাব মোক কোৱাচোন তোমালোকে যদি ইমান চেৰচেৰীয়া কৰি থাকা তেতিয়া বাইদেউসকলে আৰু কিবা নাচাৰ এটা পৰিৱেশ সৃষ্টি হ'ব নেকি বাইদেউসকলক নাচিব পৰাকৈ তোমালোকে বিহু এতিয়া পাতিব লাগিব বিহু গাব লাগিব আৰু বিহু নাচিব লাগিব পাৰিবা নোৱাৰা ইমান লাহেকৈ ক'ত পাৰিলে বাইদেউসকলক নচাব পৰাকৈ সকলোৱে গাব লাগিব সকলোৱে নাচিব লাগিব এইবাৰ মই অকণমান ব্যতিক্ৰম কৰিব বিচাৰিছোঁ ভালকৈ চিঞৰ আৰম্ভ কৰা আমি গম পাম যে আচলতে বিভিন্ন মঞ্চত বিহু গাই এইকেইদিন প্ৰগ্ৰেম কৰি ইমান মানুহক নচোৱাব পাৰিছে যদি বাইদেউসকলক নচোৱাব পাৰে আমি মানি ল'ম যে আৰু যদি বাইদেউসকলক নচাব নোৱাৰে তোমালোকেতো নাচিলে তেতিয়াহ'লে কিন্তু আমি বৰ বিহু জমাব পৰা নাই বুলি আমি ধৰিম হ'বনে ঠিক আছে মহাবিদ্যালয়ৰ ইতিহাসত আমি প্ৰথমবাৰৰ বাবে ৰঙালী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ গতিকে স্বাভাৱিকতে সকলোৱে কোনোবা আহিছে কিন্তু অলপ বাচ্চাবোৰ কৰিছে আমাৰ নিউজ মাইছা আহি আছে যেন লাগিছে নে কোনে আহি আছে ঠিক আছে সকলোকে আমি একেবাৰে আৰম্ভ কৰিবলৈ লৈছোঁ মই মানে আগতে খুব ভাল দিন বজাইছিলোঁ সেইকাৰণে আটাইতকৈ নিৰ্বাচন কৰিলে কিন্তু এতিয়া মানে পেটটো ডাঙৰ হৈ আহিলে চুলিবোৰ পকিয়াও আহিলে এতিয়া মই ঢোল বজাব নোৱাৰা হ'লোঁ তেওঁ মই অলপমান মানে গাঁৱতে বজোৱা নিচিনাকৈ বজাই দেখুৱাইছোঁ আমি পাছলৈ চাইছিলোঁ প্ৰগ্ৰেমটো এতিয়া সদ্যহতে সহযোগ কৰিবৰ কাৰণে অযোগ্যকো মই মঞ্চলৈ আহ্বান জনাইছোঁ এয়া আমাৰ মঞ্চত অজয় গগৈ পুৰণা ঢোলৰ চাপৰ বজাওঁ নিৰ্গয় চাই পাহৰি গৈছে মই পাহৰি গ'লোঁ বহুত বছৰ বজোৱা নাই আৰু বহুত বছৰ নবজোৱাৰ পাছত আচলতে কি হয় হাত চাতবোৰ নচলে সেইকাৰণে আমি অকণমান পুৰণা উজু চাপৰ বজাওঁ ঠিক আছে এখন গাঁৱতে চাপৰবোৰ অলপ অমিল ওচৰ তাৰমানে বাইদেউহঁতৰ গাঁৱত আগতে বিহু মাৰি থাকে নহয় আমি মানে ৰগৰটো শুনো দেই ৰগৰটো শুনি পিনি হাতৰ পৰা শুনো নহয় এতিয়া চব গাঁৱতে বিহু মাৰে তাৰমানে এইটো গাঁৱৰ চুকত মাৰিছে কাৰ ঘৰত মাৰিছে এইটো ঠিকাদাৰ ঘৰত মাৰিছে নেকি বুলি আমি সেইফালে শুনাই দিওঁ আৰু আমি একেবাৰে বিখ্যাত ঢোলৰ চাপৰ এটা চবৰ সহজ সেইটো মাৰিম
my Kasibae Kodum Homoy Nusai Logaba Pale Kodum Tiri Pale Kodum Mosa Kabului Pa শিকাব লাগিব আমি অকণমান তোমালোকক উৎসাহিত কৰিছো যাতে বাকী প্ৰগ্ৰামবোৰ তোমালোকে অলপ ভালকৈ কৰিব পাৰা আজি আমাৰ পুৰা আনন্দ ফূৰ্তি কৰি তাত বেলেগ কোনো কথা নাই আৰম্ভণি চাগে ময়ে কৰিছিলো মই অজয়ক মাতি শনিবাৰে পিছবেলা ক'লো যে ছোৱালীবিলাকলৈ কৰিব পাৰি নেকি বাকী কলেজবিলাকত অনুষ্ঠানবোৰ হৈছে আৰু বিশেষকৈ যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কৰ্চতে দিছে গতিকে আমাৰ ছাত্ৰীসকলক লৈ পেলাই আমি অনুষ্ঠান এটা কৰিব পাৰোঁ কিন্তু আজি ছোৱালীবোৰক ইমান ধুনীয়া ৰূপত দেখিছোঁ কিন্তু আমি আগৰ যিটো অনুষ্ঠান আছিলে সেইটো তোমালোকৰ কাৰণে নিৰস মানে মোৰ পঢ়ি থাকোঁতে বেয়া লাগিছিলে আমি কেতিয়া নাচিম কিন্তু দুৰ্ভাগ্যৰ কথা যে মই কেতিয়াও নাচিব নেজানো তাৰমানে যেতিয়া ক'লে মই হাত চাপৰ বজাব কিন্তু পাৰিম আৰু দ্বিতীয় কথা কি তোমালোকে এটা কথা শুনি আচৰিত পাবা মোক প্ৰথম ইউনিভাৰ্চিটিত ৰেগিং কৰোঁতে নাচিব দিছিলে মই ক'লো মই নাচিব নাজানো তেতিয়াহ'লে এটা বিহু গোৱা মই বিহু গাব নাজানো মানে জানো কিন্তু কি এই যে বিহু তোমালোকৰ আগততো গাব নাজানো তাৰপিছত ক'লে আপুনি এটা বিয়া নাম গাওক মই ক'লো মই বিয়া নামো নাজানো তেতিয়া কি কৰিলে জানানে তোমালোকৰ শুনিলে দুখ লাগিব চাগে হলেও উঠিল টকৌ গছত কান্দি গাব বোলে আৰু সেই দুগৰাকী ছোৱালী আছিলে পলিটিকেল চায়েন্সৰ হলেও ঠিক টকৌ গছততো তাৰপিছত যদি চুপিব লাগে মই এতিয়া দেখুৱাব নোৱাৰোঁ কিন্তু ৰেগিঙত দেখুৱাইছিলোঁ গতিকে তোমালোকে ভাবাচোন মই কেতিয়া নাচিব গ'লে মই কেনেকৈ নাচিম আমি
নাচিব গৈ আছোঁ একোৱে চাউণ্ড নাই ইমান এন্ধাৰ লাগিছে এতিয়া আমাৰ একেবাৰে সামৰণি পৰ্যায় আহি গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ ন দীপশিখা সামৰণি এতিয়া একেবাৰে বহুত ভাল লাগি গ'ল দেই বহুত ভাল লাগিলে আজি আজি আমাৰ 6 চেমৰ মেমৰিজ থাকি যাব আৰু আজি একদম লাষ্ট এইফালে চাই দে এবাৰ কেনেকুৱা লাগিলে আজি ফিলিংছ কচোন ভালে লাগিলে দেই আজি একদম লাষ্ট এইফালে ভিতৰত একদম মানুহে নাইকিয়া আৰু এতিয়া গৈছোঁগৈ আমি ঘৰলৈ চব ঘৰলৈ গৈছে আৰু এতিয়া